পাম এইটোৰ দ্বাৰা আমি সকোৱানি দিছো যে নেক্সট টাইমত যাতে মুছলিমৰ বিৰুদ্ধে যাতে কোনো বাঙালী বা যিকোনো জাতিয়ে যাতে এনেধৰণৰ কোনো মন্তব্য কৰিব নাপায় ইয়াৰ কাৰণে আমি সকলোকে সকীয়ানি দিছো এইটো নিউজৰ পৰা আপোনালোকৰ নিউজৰ দ্বাৰা আমি সকলোকে সকীয়ানি দিছো এই মিডিয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ স্থানীয় বকৰিবাৰী মহমীয়া এজন ব্যক্তি ইমন পাল এই ব্যক্তিজনে ইছলামিক কিছু কটু মন্তব্য দিয়াৰ পিছত এই অঞ্চলত যি এনাজুৰি এই এনাজুৰি বিনষ্ট হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ ৰাইজ ওলাই আহি ৰাজপথ অৱৰোধ কৰিছে পিছত আমি দেখিবলৈ পালোঁ থানাও ঘেৰাও কৰিছে থানাও ঘেৰাওৰ পিছত পুলিচৰ ওপৰত পুলিচে লাঠিচাৰ্জ কৰিছে ৰাইজক আৰু আমি দল সংগঠন বা ABMCয়ে আহ্বান জনাইছোঁ আমাৰ ইয়াৰ যে এনাজুৰি বজাই ৰাখিবলৈ আমি আহ্বান জনাইছোঁ আগন্তুক দিনে আমি কোকৰাঝাৰ SP মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ কম সময়ৰ ভিতৰত যি কালপিট এই কালপিটৰ দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি ABMCয়ে আহ্বান জনাইছোঁ আচলতে যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছিলে অনুজ পাল বুলি এজন ল'ৰা নাৰায়ণ পালৰ ল'ৰা তেওঁ এটা বিশেষ কমিউনিটিৰ ওপৰত কিবা এটা কমেণ্ট পাছ কৰি অলপ উগ্ৰতাৰে কিবা কথা ক'লে সেইটোৱে অলপ ইনষ্টাগ্ৰামত দি ফেচবুকত দি ভাইৰেল হ'ল তো সেই কথাটো আমালৈ অহা তদন্তটো আৰম্ভ হৈছিলেই কিন্তু সেই কথাটোৰে এটা সুবিধা লৈ গইনা লৈ আজি মানে দুপৰীয়া ভাগত ইয়াৰে আৰু ওচৰ পাজৰৰ কিছু আৱাসিক মানুহ আহি ইয়াত এটা মানে অকৱাৰ্ড পৰিস্থিতি এটা থানাৰ সন্মুখত মানে আৰম্ভ কৰিলে সেইটো কাৰণে একচুৱেলি আমি জবাব দি দিওঁ আমি ভিতৰে কৰি আছোঁ কাম অচি লাগি আছে আমি লোকেশ্যন উলিয়াই আছোঁ তাক আনিবৰ কাৰণে তো তেওঁলোকে মানুহখিনিয়ে আমাৰ লগত পূৰা ইণ্টাৰেক্ট কৰা নাই নিজে কিবা এটা ভাবি লৈ এটা অশুভ পৰিস্থিতি এটা যিটো আমি বিচৰা নাছিলোঁ তেওঁলোকে কিবা পাথৰ মাৰিলে গাড়ীও ক্ষতিসাধন হৈছে আমাৰ মানুহো ইনজুৰ হৈছে উপায় নাপায় সম্পত্তি ৰক্ষা কৰিবলৈ প্ৰাণ ৰক্ষা কৰিবলৈ আমি প্ৰথমে লাঠি চালনাৰ পিছত আকৌ গুলি চলাবলৈ তো কাৰো ইঞ্জুৰি হোৱা নাই তেওঁলোকৰ আমি ওপৰতহে ব্লেংফাই কৰিছোঁ সেইখিনি দেখি মানুহখিনি গ'ল ৰাস্তাটো ব্লক হৈ গৈছিলে তাৰপিছত আহি আমি ৰাস্তাও খুলিলোঁ মানুহখিনিও দাবী ধমকি দি পেলাই পঠোৱা হ'ল এতিয়া বৰ্তমান পৰিস্থিতি শান্ত আমি এতিয়া সেই মেইন যিজন একো তেওঁক ট্ৰেক কৰিবৰ কাৰণে লাগে দেখা পাইছোঁ যে সিহঁতে কয় এইটো ঘটনাৰ পিছতে কিন্তু দুটা কমিউনিটিৰ মাজত এটা ক্লেশ সৃষ্টি হৈছে এই ক্ষেত্ৰত আপোনালোকে আৰক্ষীৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে আমি এইটো সূক্ষ্মভাৱে অবজাৰ্ভ কৰি আছোঁ যাতে তেনেকুৱা একো নহওক আমি ভিতৰুৱাকৈও খবৰ ৰাখিছোঁ আৰু আমাৰ নাগৰিক সমিতি বা যিখিনি আমাৰ চ'ৰ্চ আছে BDB মানুহ আছে আমি তেওঁলোকৰ লগত লিয়াজ কৰি আছোঁ আমি আশা ৰাখিছোঁ এইটোত মানে বিশেষ ডেভেলপ হ'ব নালাগে বাকী আপোনালোকৰ পৰা সহায় বিচাৰিম আপোনালোকৰ ওপৰতো বহুত ডিপেণ্ড কৰে ভাল খবৰ এটা গ'লে ভাল কথা হয় পজিটিভ কথা ঠিক আছে পৰ্বতঝৰাৰ বগৰীবাৰীত এটা ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ক লৈ কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ছ'চিয়েল মিডিয়াত বগৰীবাৰীৰ এজন স্থানীয় যুৱক ইমন পাল নামৰ যুৱকজনে ইছলাম ধৰ্মাৱলম্বী মানুহৰ আল্লাহৰ বিৰুদ্ধে কিছু কটু মন্তব্য আৰু আপত্তিজনক মন্তব্য কৰিছিল তাৰপিছতে দেখা গৈছিল যে বগৰীবাৰীৰ ইছলাম ধৰ্মাৱলম্বী মানুহখিনিয়ে জাঙুৰ খাই উঠিছিল আৰু আহি প্ৰথমতে থানা ঘেৰাও কৰিছিল থানা ঘেৰাও কৰাৰ পিছতে যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেখেতে আশ্বাস দিছিল যে 3 ঘণ্টাৰ ভিতৰত এই দোষীজনক কৰায়ত্ব কৰিব ইমন পালক কৰায়ত্ব কৰিব কিন্তু তাৰপিছতো দেখা গ'ল যে ইমন পালতে পলাতক হৈ গ'ল তেখেতক এৰেষ্ট কৰিব নোৱাৰিলে তাৰপিছতে দেখা গ'ল ৰাইজে ৭০ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল অৱৰোধ কৰাৰ পিছতেই আৰু পৰিস্থিতি উত্তপ্ত হৈ গ'ল তেতিয়া পুলিচে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লাঠিচাৰ্জ কৰা হ'ল লাঠিচাৰ্জ কৰাৰ পিছতে ৰাইজ আৰু উত্তপ্ত হৈ গ'ল উত্তপ্ত হৈ শিলগুটি আৰক্ষীক নিক্ষেপ কৰা হ'ল আৰক্ষী কেইবাখনো বাহন ভাঙা হ'ল থানাৰো কিছু ক্ষয়ক্ষতি হ'ল তাৰপিছতে উপায়বিহীন হৈ যেতিয়া ৰাইজ থানালৈকে আগুৱাই গ'ল তেতিয়া পুলিচ উপায়বিহীন হৈ ষোল্ললৈ গুলীচালনা কৰিলে তাৰপিছত পৰিস্থিতি নিয়ন্ত্ৰণ হ'ল আজি আপোনালোকৰ মাধ্যমতে পৰ্বতঝৰা প্ৰেছ ক্লাবৰ পৰা কথা এটাই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যিটো ঘটনা হৈ গ'ল তো গ'ল ইয়াক আলম লৈ যাতে কোনো সাম্প্ৰদায়িক বিপদাস্পদ নিয়বিপায় আৰু যিটো আমাৰ ভাতৃত্বৰ এনাজৰীডাল সদায় যাতে মজবুত হৈ থাকে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ৰাইজক সংযম ৰক্ষা কৰি আইনৰ যি দৃষ্টান্তমূলক শাস্তি হয় নিশ্চয় পুলিচে সেইখিনি কৰিব আমাৰ পুলিচৰ পৰা আস্থা আছে সেইখিনি সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে আহ্বান জনাইছোঁ আমি যিখিনি জনা পাইছোঁ যে 19 জাই গুলি ফুটোৱা হৈছে 19 জন গুলি ফুটোৱাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণ আহিছে
এতিয়া কোনোবা শীৰ্ষ বিষয়া আহিছিলে এই শীৰ্ষ বিষয়া ইতিমধ্যে কোকৰাঝাৰৰ SP ক্ৰাইম ব্ৰাঞ্চৰ এডিশ্যনেল SP মেম আৰু লগতে হেডকোৱাৰ্টাৰ DSP আহি ইতিমধ্যেই থানাত উপস্থিত হৈছে তেখেতসকলে তদাৰক কথাখিনি কৰি আছে